পিছতেই অসমবাসীৰে ভাল খবৰলৈ প্ৰধানমন্ত্ৰীগৰাকী আহি আছে। কেইবাটাও ভাল খবৰ লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ কথা 17 বা 18 তাৰিখে। আমাৰ কাজিৰঙাৰ ৰোড এলিভেটেড কৰিডৰ প্ৰায় 35 কিলোমিটাৰ হ'ব, যিটো বহু দীৰ্ঘদিনীয়া সমস্যা আছিল, দাবী আছিল, জীৱ জন্তুৰ সুবিধা হৈছিল। তাৰে কামটোৰ আধাৰশিলা কৰিবলৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব আৰু কেইবাটাও কাম লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ কথা। আমি দুটা ঠাই বাছনি কৰিছোঁ। এটা হৈছে আমাৰ নগাঁৱৰ বৰঘাটত আৰু দ্বিতীয়টো হৈছে এই স্থানত। আমি অলপ পাছত আমাৰ দলৰ গপ দলৰ আমাৰ সকলোৰে লগত আলোচনা কৰি সিদ্ধান্ত ল'ম কোনটো জেগাত কোনটো স্থানত কৰিম। কিন্তু আকৌ কৈছোঁ, দুটা স্থানত কৰিম বুলি আমি ভাবিছোঁ। এটা হ'ল নগাঁৱৰ বৰঘাটত আৰু এটা হ'ল এই নলতলীৰ এই স্থানটোত। কোনটোত কৰিম আমি আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত সিদ্ধান্ত ল'ম। দাদা 17 বা 18 জানুৱাৰীত আহিব। 17 বা 18 জানুৱাৰীত আহিব। খুব ভাল ভাল কাম লৈ 3-4টা ভাল ভাল কাম লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব। গতিকে আমি খুব উলহ মালহে তেখেতক আদৰণি জনাম। মধ্য অসমৰ কাৰণে আটাইতকৈ ভাল খবৰ